ইস্কন কোকৰাঝাৰ আউটপোষ্ট ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছৰ উদ্যোগত শ্ৰী শ্ৰী জগন্নাথ সুভদ্ৰা মহাৰাণী ৰথযাত্ৰা 9-দিনীয়া কাৰ্যসূচীৰে 27 জুনৰ পৰা আৰম্ভ হৈছে। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ আমাৰ বডোলেণ্ড টাইমছৰ এক্সক্লুচিভ সাক্ষাৎ। दिनै जोबथा सान दिनै जोबथा सान जगन्नाथ जात्रानि आरो बेवहाय जगन्नाथ जात्रानि जिथु दुरुं बोनाय हाबाफारि बेवहाय थाफानो मोननानै आं गोसोआव जोबोद गोजोननाय मोनदों आरो आं आसा खालामो बे जगन्नाथ जात्रानि जिथु दुरुं बोनाय हाबाफारि जोबथा सान बिनि दारै जोंनि समाजाव बा जोंनि ओनसोलाव गोजोन आरो सान्थि फैगोन आं बेखौ आसा खालामदों आरो फैगौ समाव जोङो जयैनो बिटिसिनि सार्थआव खामानि मावलांनो हागोन होननानै आं आसा खालामबाय। जय जगन्नाथ जय। सार नैफोरबायदि धोरोमनि हाबाफारियाव बयबो बाहागो लायो, सेंग्रा सिख्लाबो बाहागो लायो, बयबो बैसो जानायफ्राबो बाहागो लायो, बयबो लायो समान। আজি আপোনালোকে জানে হিন্দু ধৰ্মৰ পৰম্পৰাগত আজি ফিৰা উল্টা ৰথযাত্ৰা জগন্নাথ বলদেৱ সুভদ্ৰা গোটেই বিশ্বজুৰি যে জগন্নাথ ৰথযাত্ৰা হয় আজি ফিৰা যাত্ৰা আজি কোকৰাঝাৰ জিলাৰ পিতাগুৰি ভৱানীপুৰত যি বৃহৎ মানুহৰ যি সমাগম হিন্দু ধৰ্মৰ সনাতনী ধৰ্মৰ পৰম্পৰাগতভাৱে প্ৰত্যেক বছৰৰ নিচিনা যি ইয়াতে ৰথযাত্ৰা হয় আজি সঁচাকৈ আনন্দিত হৈছোঁ যে ইমান মানুহৰ আগ্ৰহ ইমান মানুহৰ উৎসাহ সকলে জাতি ধৰ্ম নিৰ্বিশেষে বেংগলী বড়ো কোচ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ আহি যি ৰথযাত্ৰাত অংশীদাৰ হৈছে সামিল হৈছে মই সঁচাকৈ বিটিআৰৰ কাৰ্যবাহী সদস্য মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জগন্নাথৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোকে সুমতি দিয়ক সকলোকে আশীৰ্বাদ দিয়ক যাতে প্ৰত্যেকৰ লাইফত দৈনন্দিন জীৱনত ব্যৱসায়িক মানসিক আৰ্থিক আৰু চাকৰি জীৱনত যাতে আগবঢ়াই যাব পাৰে। কৃষ্ণ আমাৰ এইটো হৈছে ইস্কন কোকৰাঝাৰ আউটপোষ্ট ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ। আমি প্ৰত্যেক বছৰীয়া এই শ্ৰী শ্ৰী জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী যিটো ৰথযাত্ৰা এইটো আমি অনুষ্ঠানটো আমাৰ ইয়াতে পাতোঁ আৰু আমাৰ এইটো টোটেল 9-দিনীয়া কাৰ্যসূচী হয়। এইবাৰ যেনেকুৱা আপোনাৰ 27 জুনৰ পৰা আৰম্ভ হৈছে, আজি হৈছে আপোনাৰ 5 জুলাই, আজি আমাৰ উল্টা ৰথযাত্ৰা আৰু এই কেইদিন আপোনাৰ 28 জুনৰ পৰা 4 জুলাইলৈকে আমাৰ ইয়াতে ৰাতিপুৱা ভাগত ভগৱানৰ দৰ্শনাৰতী মংগলাৰতী ভাগৱতম পাঠ তাৰপিছত দুপৰীয়া ভোগ আৰতী 56 ভোগ ভগৱানৰ হয় তাৰপিছত সন্ধিয়াকালীন আমাৰ সন্ধ্যা আৰতী শ্ৰীমদ ভাগৱতম পাঠ আমাৰ ইস্কনৰ বিশিষ্ট ব্যক্তিসকল আহি পেলাই ইয়াতে ভাগৱতম প্ৰবচন কৰিছে। সমাজৰ কল্যাণৰ কাৰণে মানুহকেইজন সকলোৱে যেন কৃষ্ণ ভাৱনামৃত হ'ব পাৰে এই কাৰণে আমি এইটো প্ৰগ্ৰাম আমি ধুনীয়াকৈ আগবঢ়াইছোঁ। মানুহ আহে ইয়াতে আমাৰ বহুত দেশ বিদেশৰ মানুহ আহে। এণ্টায়াৰ আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আজি যেনেকুৱা আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰাও আহিছে, আমাৰ গোটেই ওচৰে পাঁজৰে যিমান আমাৰ ডিষ্ট্ৰিক্ট আছে আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহে, গৌৰীপুৰ অভয়পুৰী বিলাসীপাৰা চাপৰ এইপিনে গুৰুফেলা ডিংডিঙা মলানডুবি বাঁশবাৰী চবৰ ভক্ত আমাৰ ইয়াতে আহিছে। মোটামুটি 7,000 ভক্তলৈ আমি এইটো অনুষ্ঠানটো পাতোঁ। এইটো আপোনালোকৰ এইটো ধৰ্মই এটা কাৰ্যসূচী হয়, ধৰ্ম কাৰ্যসূচী আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা কথা পতা হয় নেকি? আমাৰ ইয়াতে আমি এটা বস্তু আমি শিক্ষা দিওঁ। আমাৰ শিক্ষাটো হৈছে যে আমি কেনেকৈ ভাল এটা সমাজ আমি গঢ়ি তুলিব পাৰোঁ। আজিকালি আপোনালোকে চাইছে সৰু সৰু ল'ৰা ছোৱালী বহুত এডিক্টেড হৈ গৈ আছে। আমি এইবিলাকৰ পৰা চবৰ পৰা আঁতৰাই একদম ভাল এটা সমাজ সুস্থ সমাজ গঢ়া তোলাৰ কাৰণে এইটো হৈছে আমাৰ ইস্কনৰ মেইন মিছন। আহি থকা নতুন যিটো ইউথ জেনেৰেশ্যনত কি ক'ব বিচাৰে? ইউথ জেনেৰেশ্যনত মই এইটোৱে ক'ব বিচাৰোঁ যে এটলিষ্ট নিজৰ ধৰ্মক ভালকৈ জানিব লাগে, সনাতন ধৰ্ম ভালকৈ জানিব লাগে, বুজি পাব লাগে, তাৰপিছত ভালকৈ এজন মানুহ হৈ পেলাই নিজৰ ধৰ্মৰ প্ৰচাৰটো কৰিব লাগে। আজিকালি যিটো ল'ৰা ছোৱালী ধৰ্মৰ ইণ্টাৰেষ্ট নিদিয়াকৈ এণ্টি ছ'চিয়েল এক্টিভিটিছত বেছি গুৰুত্ব দিয়া
হৈছে এইটো বিষয়ে কি ক'ব? এইটো বিষয়ত আমি ধৰ্মৰ কাৰণে সচেতনতা বেছি নাই। আমাৰ নিজৰ ধৰ্মৰ মানুহকেইটা আমাৰ নিজৰ ধৰ্মৰ ওপৰত বেছি সচেতনতা নাই। তাৰ কাৰণে আমাৰ আজিকালিৰ নতুন প্ৰজন্মটো এইটো শিক্ষাটো ভালকে পোৱা নাই। আজি যেনেকুৱা নেকি আমি যেতিয়া সৰু আছিলোঁ, আমি যেতিয়া কিবা পৰীক্ষা দিয়াৰ কাৰণে বা কিবা ভাল কাম কৰাৰ কাৰণে আমি যেতিয়া ঘৰৰ পৰা ওলাইছোঁ, তেতিয়া আমাৰ মা দেউতাক সেৱা কৰিবলৈ ওলাইছোঁ। আজিকালি ল'ৰা ছোৱালীক আমি এইটো দেখিবলৈ নাপাওঁ। তাৰমানে এইটো শিক্ষাৰ অভাৱ হৈছে। আমি মা দেউতাই আমাৰ শিক্ষাটো ভালকে দিয়া নাই বা চবেই কালচাৰটো ধৰিব পৰা নাই। আমি সকলো ৱেষ্টাৰ্ণ কালচাৰত যাবলৈ বিচাৰিছোঁ, আমাৰ নিজৰ ধৰ্মৰ পৰা আঁতৰি যাব বিচাৰিছোঁ। এইটো কাৰণে এটা সমাজটো আমাৰ নিজৰ কালচাৰটো নিজৰ ধৰ্মটো আমাৰ সদায় বজাই ৰাখিব লাগিব। তেতিয়াহে আমি আমাৰ যোনটো ধৰ্মগ্ৰন্থ গীতা আমাৰ পঢ়িব লাগিব। গীতা পঢ়িলে আমি সুস্থ সবলভাৱে আমাৰ নিজৰ জীৱন যাপনটো আৰু আমাৰ সমাজটো আমি ভালকৈ গঢ়ি তুলিব পাৰিম। আজি লাষ্ট ডে, হয়, কি কাৰ্যসূচী থাকিব? আজি আমাৰ অলৰেডি ৰাতিপুৱা 4:30টাত মংগল আৰতি হৈছে। তাৰপিছত 8টাত আমাৰ দৰ্শন আৰতি হৈছে, ভগৱানৰ ধুনীয়া ৰাজবেশ দৰ্শন। তাৰপিছত আমাৰ ইয়াৰ পৰা এতিয়া পাণ্ডি বিজয় হৈ পেলাই আমি ৰথত আমাৰ উঠিব। আপোনালোকে চাইছে আমাৰ হাতীও আহিছে, গজৰাজ বাবা। গজৰাজ বাবা আমাৰ আটাইতকৈ প্ৰথমত থাকে। তাৰপিছত আমি ইয়াৰ পৰা 4:30টাত ভগৱানক পাণ্ডি বিজয় কৰি পেলাই ৰথত উঠাই আমি চিধা শান্তিনগৰৰ ফালে আমাৰ লৈ যাম। আমাৰ নতুন মন্দিৰ হৈছে গৌৰাংগ নদীৰ এইটো পাৰত, এইটো আপোনাৰ কোকৰাঝাৰ বাগিচা বুলি কয়, ইস্কন মন্দিৰ। তাতে জগন্নাথ মন্দিৰ উদ্বোধন হৈছে। আমাৰ মাননীয় CM ছাৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে 27 ফেব্ৰুৱাৰীত আমাৰ এইটো মন্দিৰটো উদ্বোধন কৰিছে। আপোনালোকে সকলোৱে চাইছেও, ছাৰৰ ফেচবুকত দিছিলে। আমাৰ জগন্নাথৰ ৰথযাত্ৰা, জগন্নাথক লৈ আমি তাতে মন্দিৰত লৈ যাম এতিয়া।